हेल' लोगोफोर, राजिब ब्रह्मआ दायो गोजान'नि आलासि जानांबाय। मानोना बिथाङा बिटिसिनि इएम मानाव गेदेर प्रकाश बसुमतारी सारनि राइटिं पेड आरो डुप्लिकेट सिगनेचार बाहायनानै कौटि कौटि रां जाख्ल'नायनि थारमाने अजद। बेनि थाखायनो बिथाङा दायो गोजान'नि आलासि। सांग्रां जा आरो साबधान जा। बिटिसिनि जितु इएम, बिटिसिनि एमसिएलए, बिटिसिनि सोरबा चिफनि बेफोरबायदि डुप्लिकेट राइटिं पेड, डुप्लिकेट सिल, डुप्लिकेट सिगनेचार बाहायनानै माने रां जानायनि मोनसे अजद फैदों आरो बेफोरबायदि माने मोनसे खाबु लागासिनो दं दुथांफोरा। बिनिखायनो बेफोरबायदि स्केमनिफ्राय एसे सांग्रां जायोबा मोजां। नोंथांमोना नै प्रकाश बसुमतारी सारा खौरां बिजोंनि गेजेरजों मा फोरमायखो भिडिअखौ एसे नायनानै बुजिनानै लाग्रो। আমি যেটো রাইটিং পেড ডুপ্লিকেসি কৰাৰ যেটো বিষয়, এই বিষয়টো লৈ মই আজি অৱগত কৰিব বিচাৰিছো। যোৱা 10 তাৰিখ মাৰ্চ, এটাতো 10 তাৰিখ মাৰ্চত ৰাইটিং পেড ইয়াত ছপাই পেলাই ওলোৱা হৈছে, আৰু এটা হ'ল 11 মাৰ্চ 2026, আৰু এটা হ'ল এইটো 11 মাৰ্চ 2026। তো এই যেটো রাইটিং পেড যেটো ডুপ্লিকেট, এই ডুপ্লিকেট কৰা মানুহ আমি যোৱা 27 তাৰিখ মে মাহত মই আমাৰ কালপ্ৰিট ৰাজীৱ ব্ৰহ্ম তেখেতক মই কোকৰাঝাৰ সদৰ থানাত মই এজাহাত দিয়া হৈছে। তো তেখেতক মই কিয় ডাইৰেক্ট ক'বলৈ সাহস কৰিছে, কিয়নো তেখেতে যোৱা কেইদিনমান আগত তেখেতে অফিচত, আমাৰ WNCD অফিচত গৈছিল। গৈ পেলাই এটা ৰাইটিং পেড তেখেতে আমাৰ CSD অফিচত ছাবমিট কৰিছে। তো ছাবমিট কৰাৰ পিছত আমাৰ CSD ষ্টাফসকলে বা আমাৰ WNCDৰ অফিচিয়েল সকলে মোক জনালে যে আপোনালোকে বা আপুনি 10 কোটি টাকাৰ এটা ৰাইটিং পেডত সাপ্লাই দিবৰ কাৰণে আপুনি লিখি দিছে নেকি বুলি। তাৰপিছত মইতো অভাৱ হ'ল। তাৰপিছত মই খবৰ কৰিলো বা তেখেতক আমি চিনাকি বা যোনে লৈ গৈছে তাক চিনাকি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক আমি যাব দিছিলে, বা আমাৰ অফিচৰ বা আমাৰ প্ৰাইভেট অফিচিয়েল সকলক মই যাব দি পেলাই তাতে আমি এই ৰাজীৱ ব্ৰহ্ম বুলি এজন ল'ৰাক আমি ইয়াত দেখিবলৈ পাইছোঁ। তো ইয়াৰ পিছত আমি তেখেতক সোধা পোছা কৰিলোঁ। তেখেতে কয় মই নহয়, কিন্তু ইয়াৰ আগতো মই তেখেতক প্ৰমাণ পাইছোঁ। ইয়াৰ আগতো তেখেতে এজন ল'ৰাৰ পৰা পইচা লৈ পেলাই এই এটা ৰাইটিং পেডৰ কাৰণে মনোজ মুছাহাৰীৰ নামত তেখেতে এলটমেণ্ট দি পেলাই পইচা সৰকাবৰ কাৰণে তেখেতে চেষ্টা কৰিছিল। এইটো মই প্ৰথম হিচাপে তেখেতক মই কনচিডাৰ কৰিছিলোঁ। তো ইয়াৰ পিছত আৰু লাষ্টত আমি দেখা পালোঁ আমাৰ শিৱ মহাদেৱৰ OSD ধনঞ্জয় ব্ৰহ্ম, তেখেতেও আৰু মোক এখন মোৰ চিগনেচাৰ থকা, মোৰ ডুপ্লিকেট চিগনেচাৰ থকা এখন ৰাইটিং পেড দি পেলাই মোৰ লগত যোগাযোগ কৰিলে। তো ইয়াতো মই দেখা পালোঁ ইয়াৰ মোৰ চিগনেচাৰটো ডুপ্লিকেট কৰি পেলাই WPT and BC ডিপাৰ্টমেণ্টৰ 10 কোটি টাকাৰ এজন আমাৰ MSKK ইলেক্ট্ৰনিক্স থংলা ওদালগুৰি ডিষ্ট্ৰিক্টৰ এজন ব্যৱসায়ীক তেখেতে এই কামটো প্ৰদান কৰিব বুলি বা এলটমেণ্ট দিব লাগে বুলি তেনেকুৱা লিখা আমি এখন আৰু পত্ৰ পালোঁ। তো এইটোতো কমপ্লিটলি মিছা। এইটোতো মই মোৰ চিগনেচাৰ কেতিয়াও মই ৰাইটিং পেডত মই তেনেকুৱা কিবা দীঘলীয়া তেনেকুৱা মই চিগনেচাৰ নিদিয়ে, শ্বৰ্ট চিগনেচাৰ মই দিয়ে। তো এইটোতো মই কমপ্লিট ধনৰ লগত মই কথা পাতিলোঁ, এইটো একদম ভুৱা। ইয়াৰ ব্যৱস্থাটো মই আইনগতভাৱে মই ল'ম বুলি কয় তেখেতক মই ক'লোঁ। তো ইয়াৰ পিছত মই পিছদিনাই আমাৰ কোকৰাঝাৰ সদৰ থানাত মই এজাহাত দিয়া হ'ল। তো যোৱাকালি মই শুনিলোঁ তেখেতক উঠাই থানাত আছে বুলি মই গম পালোঁ। তো তেনেকুৱা নিচিনা ব্যক্তিক মই অলপ আইনী শাস্তি দিয়াটো মই বিচাৰোঁ। BC ডিপাৰ্টমেণ্টত
10 কোটি আৰু এইটোও WPT এণ্ড BCC ষ্টিক লিখিছে তেখেতে 10 কোটি তাতেও 10 কোটি আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট তাতেও 10 কোটি মুঠ 30 কোটি টকাৰ তেখেতে তেনেকুৱা কৰিবলৈ চেষ্টা কৰিছে ইয়াতে 10 কোটিকে তিনিটা আছে 30 কোটি তেখেতে এজন মানুহৰে চিগনেচাৰ হয় আৰু তেখেতে কৈ আছে মই বেলেগৰ পৰা পাইছে বেলেগে মোক বেছি দিছে বুলি কৈ আছে তেখেতে আনিব নোৱাৰে দেখুৱাব নোৱাৰে তো পুলিচে জাষ্টিফাই কৰক যাতে ন্যায় পাবলৈ আমি যাতে সক্ষম হওঁ